হাই ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কচু শাকৰ এটা খুবেই সোৱাদ লগা ৰেচিপি। আৰু লগতে আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ পূজা আছামিজ কিটচেনলৈ। এইটো সময়ত কচু খাবলৈ খুবেই ভাল লাগে, নহয়নে? আৰু কচু শাকৰ চব্জিখন সোৱাদ লগা হোৱাৰ লগতে আমাৰ শৰীৰৰ কাৰণে উপকাৰীও হয়। এতিয়া মই কচু শাকখিনি পানীৰে ধুই চাফা কৰি লৈছোঁ, যিহেতু ধূলি বালি লাগি থাকে। আৰু এতিয়া কচুৰ কোমলীয়া ঠাৰিখিনি কাটি বাকলিখিনি এৰুৱাই ল'ম। কচু শাকখিনি গুচোৱাৰ আগতে মই হাতত মিঠাতেল সানি লৈছিলোঁ, তেতিয়া কচুৰ ৰংবোৰ হাতত লাগি নধৰে। এতিয়া মই কচু শাকখিনি সিজাই ল'ম। সিজাই লৈ তাৰ পানীটো পেলাই দিলে তেতিয়া খজুৱাৰ ভয় নাথাকে। আমাৰ কচুখিনি সিজি গৈছে। এতিয়া কচুখিনি সিজোৱা পানীখিনি মই পেলাই দিম। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ আৰু এইফালে লৈ লৈছোঁ সৰু সৰুকৈ এটা পিঁয়াজ কাটি, জিৰা আৰু শুকান জলকীয়া পিচি লৈছোঁ আৰু কেঁচা জলকীয়া 4-5টামান আৰু তেজপাত আৰু আদা নহৰু বটা। তেল গৰম হোৱাৰ লগে লগে মই পিঁয়াজখিনি দি দিছোঁ তেলত। এতিয়া ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি অলপ সময় এনেদৰে ভাজি ল'ম। এতিয়া মই তেজপাত দুটাও তেলতে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে কেঁচা জলকীয়া আৰু আদা নহৰু বটাখিনিও দি দিছোঁ আৰু এইখিনি ভালদৰে এনেকৈ লৰাই ল'ম। এইখিনি ভাজা হোৱাৰ পিছতে এতিয়া মই ইয়াত দি দিম জিৰা আৰু শুকান জলকীয়াৰ পেষ্টখিনি। এইখিনিও ভালদৰে মিক্স কৰি ভাজি ল'ম। এইখিনি ভাজা হোৱাৰ পিছতে এতিয়া মই ইয়াত দি দিছোঁ কণ বিলাহী কেইটামান। আৰু মই এতিয়া ইয়াতে দি দিম হালধিৰ গুড়া আৰু আন্দাজমতে নিমখ এচামুচ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ভাজি ল'ম। আৰু এতিয়া বিলাহীখিনি সিজি যোৱাৰ পিছতে আমি ইয়াত কচুখিনি এড কৰি দিম। এতিয়া মই কচুখিনি ইয়াত দি দিছোঁ। এতিয়া মই কচুখিনি ভালদৰে বিলাহীখিনিৰ লগত মিক্স কৰি ভাজি লৈছোঁ। এইখিনি ভাজি লোৱাৰ পিছতে অলপ সময় সিজিবলৈ ঢাকনা দি দিছোঁ। ঢাকনখন আঁতৰাই অলপ সময় মই আকৌ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম 1 কাপ গৰম পানী। পানীখিনি শুহি যোৱাৰ লগতে মই মছলাখিনি দি দিছোঁ। এয়া চাওক, আমাৰ কচুখিনি প্ৰায় হৈয়ে গৈছে। আৰু এয়া আমাৰ কচু ৰেডি।